এতিয়া আমি পথাৰেদি সৰু ভণ্টি বেষ্টি ঘৰলৈ গৈ আছোঁ আৰু ক'ব গ'লে তাই বেষ্টি মোৰ কিন্তু ভণ্টি হয় আৰু তাইৰ কাৰণে ছাৰপ্ৰাইজ নিছে তাকে গৈ পেলাই চাই লওঁ তাই কেনেকুৱা কৰে ন কিবা এটা কৰ যদি কৈ দে নোকোৱাকৈ তাই কিন্তু নোকোৱাকৈ এইখিনি ছাৰপ্ৰাইজ কৰি পেলাই গৈ আছে তাৰপিছত তাহাঁতি গম নাপায় তাহাঁতৰ ফোন চোন অফ এতিয়া গৈ পাই লওঁগৈ পাই পেলাই দেখাম কাৰণ পথাৰৰ মাজত গৈছোঁ এইটো ৰিক্সত গৈ আছে সেইটো কাৰণে আৰু আনিছোঁ কেনেকুৱা বেগত আনিছোঁ পাছত দেখাম বাৰু হেল্ল' ফ্ৰেণ্ডছ মই দীপালী বৰুৱাই আপোনালোকক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনালোঁ আৰু লগতে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ কাৰণ মই ব্লগ ভিডিঅ' বনাব পৰা নাছিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে আৰু আজি আকৌ এটা ব্লগ ভিডিঅ' মই ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আৰু যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই তেতিয়াহ'লে মই ক'ত যাওঁ কি কৰোঁ আজিৰ দিনটো কি কৰিলোঁ সকলো দেখা পাব তেতিয়াহ'লে ব'লক এতিয়া পাইছোঁহি ফুলদানীহঁতৰ ঘৰ ফুলদানীহঁতৰ ৰভা ভাগিছে মানে বিয়া ৰভা এতিয়া পাৰ হৈ দিছোঁ তাৰপিছত এতিয়া ফুলদানী ঘৰ পাই যামগৈ পাৰ হ'লে এই ফুলদানী আমি গৈ আছোঁ দেই গেট খোল গেট খুলিছে লাহেকৈ খোল লাহেকৈ বন্ধ কৰি দে হা মানুহবিলাক আছে দেই মাকে চাই আছে দেই জুপি কি খাব মানে নাচি নকমি কোন साल भर में सबसे प्यारा होता है एक दिन सौ दुआएं दे रहा दिल तुमको आज के दिन I wish you happy happy birthday happy birthday happy happy birthday to you I wish you happy happy birthday happy birthday happy happy birthday to you सारे जहां की खुशी हो तेरी अब तो यही आरज़ू है मेरी इशारे पे तेरे मैं जाता दूंगा तेरे ख्वाबों को हकीकत मैं बना दूंगा I wish you happy birthday happy birthday to you I wish you happy birthday happy birthday to you 1 2 साल भर में তাই পিংক কালাৰো পিন্ধি আছে কাপোৰ যে মই গম পাই বুলিহে মমদাল জ্বলাই লোৱা I wish you happy birthday happy birthday to you বেল মই কৈছোঁ পুৰা ফোন কৰি আছিলে তাই ভাবি লোৱা একদম ৰাতিপুৱাই অঁ খুৰী এইখিলা হওক নুঠা আপুনি আহকচোন চাই থাকে বেবী নাই আজি একো নহয় শুই উঠিছেহে খোৱা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ফুলদানী মাক দিয়া মাকক নাই দেখা
ভণ্টিক দিয়া ভণ্টিক তাই মোৰ ওচৰলৈ আহিছে এইটো দিয়া খাই গ'ল খাই দিয়া এতিয়া মনটো ভাল লাগিছে নে আকৌ অকমান সানি দিয়া তাই ওলাই আহিছে অকণ আঙুলি দি দিয়া অকমান তাইক অকমান খানা হৈ যাব গুড তাইক অকণ মোৰ হৈ সানি দেচোন ধুনীয়াকৈ তাই গা ধুবগৈ অকণমান সানি দে মোৰ হৈ মূৰত নাখানিবা দেই মূৰত নাখানিবা হৈছে ভাল এতিয়া হেপী সোৱাদটো হৈছে থেংক ইউ আমি এতিয়া ঘৰত গৈ পেলাই ভণ্টিজনীক ছাৰপ্ৰাইজ দিলোঁ আৰু ছাৰপ্ৰাইজটো মোৰ সৰু ভণ্টিয়ে ৰাখিছিলে তাই বেষ্ট ফ্ৰেণ্ড হয় কাৰণে আৰু আমি এতিয়া তেওঁলোকৰ ঘৰৰ পৰা কেক কাটি চাহ খাই এতিয়া আমি আহি আছোঁ শিৱদৌল আৰু এয়া হ'ল নেঘেটিং টাউন আৰু নেঘেটিং টাউনখনৰ পৰা অকণমান আগলৈ গৈ পেলাই আমি পামগৈ শিৱদৌল আৰু আপোনালোককো লগতে দেখুৱাই গৈ থাকিম আপোনালোকেও চাই যাব হ'ব বাৰু দিয়া টেঙা মৰ্টন এটা লৈ যাম টেঙা মৰ্টন লৈ যাব টেঙা এই বাৰ্থডে পাৰ্টি বাই মাজু বাই পেলাই বাৰ্থডে পাৰ্টি খাই আহে চিকাৰী ঘাট যোৱাৰ দিনা টেঙা মৰ্টন এটা লৈ যাম ধুনীয়াকৈ বাপৰে ইমানে ধূলি গালৈকে যে চলাইছিলে গম পোৱা নাই সিহঁতি চলাইছে মই সেইকাৰণে খুব গালি পাৰিলোঁ মই গালিত পৰাত যে হেডমাষ্টাৰ খানদান নেকি নাই দৌল যাওঁ চাৰ্জাৰডাল বেয়া হ'ল তুমি ক'ত যোৱা জেগা গৈছিলা ন অলপমান আগতে আমি এতিয়া ইপাৰলৈ পাৰ হ'ব লাগিব কাৰণ সন্মুখতেই গাড়ী গৈ আছে ইফালৰ পৰা সিফালৰ পৰা ইফাল এইফালে গৈছে যোৰহাটলৈ এফালে গৈছে দেৰগাঁও চাইডে গোলাঘাট চাইডে আৰু এতিয়া আমি টাৰ্ণিংটো লওঁতেনে মানে টাৰ্ণিংটোৰ পৰা আজি আমাক বেটেৰী মানে দৌৰৰ চাইডলৈ আহোঁতেনে মোবাইলটো অকণমান ৰাখি দিয়া হ'ল আৰু এতিয়া আমি সোমালোঁ দৌলৰ ৰাস্তাৰ চাইডত আৰু এতিয়া আমি গৈ আছোঁ আৰু মোৰ আৱাজটো বেছি শুনা নাপায় কাৰণ গাড়ী মটৰ চলি আছে সেইটো কাৰণে আৰু আপোনালোকেও চাই যাব বেটেৰীবোৰ ক'ত আছে বাৰু আৰু তাতকৈ জমনি কথা এটা কি হ'ল গম পায় আমি বৰ্তমান এতিয়া খোজকাঢ়ি আহি আছোঁ কাৰণ তাৰ এইফালৰ ৰাস্তাত মাত্ৰ বেটেৰী ৰিক্সা 3খন গ'ল তাকো আমাতকৈ বহুত আগত গুচি গ'ল বেটেৰী ৰিক্সাকেইখন সেইটো কাৰণে আমাৰ বহুত ভাগৰো লাগিছে ভৰি হাতো অকণ বিষাইছে কিন্তু একো নাই ভগৱানৰ ওচৰলৈ আহিছোঁ যেতিয়া আৰু সেয়া হ'ল শিৱদৌলৰ টিকাটো বহুত ওখ হয় আৰু সন্মুখলৈ যাম আপোনালোকে দেখিবই নাপায় কৃষ্ণ ভগৱান কৃষ্ণ নমস্কাৰ নমস্কাৰ এতিয়া আমি শিৱদৌললৈ টিকাটোলৈ আমি উঠি গৈ আছোঁ আৰু উঠি যাওঁতেনে ইয়াৰ সন্মুখত আপোনালোকে দেখিছে বান্দৰৰ সংখ্যা বহুত আৰু এইখন শিৱদৌলতো বান্দৰৰ বহুত
বহুত এতিয়াতো বহুতখিনি কমেই হৈছে বান্দৰখিনি তেওঁলোকে ইয়াত আহাৰ খাবলৈ নাপায় অ'ত ত'ত ঘূৰি ফুৰিছে আৰু বিশেষকৈ আমাৰ ঘৰৰ ছাইডলৈও তেওঁলোক গুচি আহিছে আৰু এই ওখ টিকাটোলৈ উঠোঁতে আমিও ষ্টেপ বাই ষ্টেপ উঠিবলগীয়া হৈছে কাৰণ ইয়াত সকলোতকৈ ওখ চিৰি ক'ব গ'লে ওখ খটখটি আছে ওখ খটখটিটো আমি উঠি গৈছোঁ তাৰমানে বহুত ভাগৰ লাগি গৈছিলে সেইকাৰণে অকণমান দেৰি ৰখি দিছোঁ তথাপিও গৈ আছোঁ লাহে ধীৰে গৈ আছোঁ আৰু ইয়াৰ ফাইনেলি ওপৰত উঠিলোহি শিৱ মন্দিৰৰ ওপৰৰ ভাগত উঠিলোহি আৰু উঠি পেলাই আগবাঢ়ি গৈ আছোঁ সেয়া বান্দৰবোৰ দেখিছে ওকণি চাই আছে পূৰা ওকণি চাইছে ইটোৱে সেইটো আপোনালোকক মই ভিতৰৰ ভাগো দেখাম আৰু ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া ভিউজটো বহুত ধুনীয়া লাগে আপোনালোকে চায়ো বহুত ভাল পাব আৰু বিশেষকৈ মই উঠাৰ আগতেই কৈছোঁ আপোনালোকক যোনসকল মানে নিগেটিভ শিৱদৌল আহি পোৱা নাই বা অহা নায়েই তেওঁলোক এবাৰ আহিব আৰু ইয়াৰ সৌন্দৰ্যটো চাব বহুত ভাল লাগে আৰু আহিলেও মানে বহুতখিনি ভিৰ হয় আৰু বিশেষকৈ ইয়াত শিৱ মন্দিৰত শিৱৰাত্ৰিৰ দিনাখন বহুত ডাঙৰ মেলা হয় আৰু ইয়াত সকলোৱে পূজা পাতল কৰেহি আৰু বিশেষকৈ শিৱৰাত্ৰিটোৰ দিনাখন যে বহুত ভাল লাগে আহি আৰু পাৰিলে আপোনালোক শিৱৰাত্ৰিৰ দিনাখন আহিবই আৰু আমিতো আহি থকাই হয় ইয়াত দেখিছে আমি ভিতৰ ভাগত পাই গ'লোহি এতিয়া আমি ভিতৰ ভাগলৈ সোমাই গৈছোঁ আৰু ছাইডলৈ গৈ পেলাই আমি আগত ভৰি হাত ধুই ল'ম ভৰি হাত ধুই পেলাই ধূপ চাকি জ্বলাই সেৱা কৰিম তাৰপিছত মই আপোনালোকক গোটেই চাৰিওকাষৰ পৰিৱেশটো দেখাম আৰু আপোনালোকে সকলোৱে উপভোগ কৰি যাব এই পৰিৱেশটো চাই আৰু দেখিয়ে বহুত পবিত্ৰ লাগে মনটোৱে বহুত ভাল লাগে ইয়াত আৰু বিশেষকৈ বেছি বান্দৰৰ সংখ্যা বেছি হৈছে এইবাৰ কিন্তু মই যাতে বান্দৰৰ সংখ্যাটো অকণমান বেছিয়ে পাইছোঁ কিন্তু তাতকৈও বেছি আছিলে তেওঁলোক এতিয়া বহুতখিনি কমি গৈছে Sonite tu pula Jota dhari bolia Jota dhari bolia Jota dhari bolia Jota dhari মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দুগা এ ভাং খাই তোলা চনিতে তোলা জটা ধাৰি বলিয়া দিলু কৰপতি শিৱ জয়নি লকণ্ঠ দিলু কৰপতি শিৱ জয়নি লকণ্ঠ ভাং খাই তোলা চনিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দমৰুবা বাবা তুমি ত্ৰিভুৱনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিংগি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৈলাসৰ পতি হে ভাং খাই তোলা চনিতে টোপোলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া
মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা ৰুদ্ৰ তুমি সোমাৰে জতা খুলি বিনা বসে সৰ্প তোমাৰ গলৰ মণি তোমাৰ মুখৰ বাণী সৰমগ্ন হৈয়া পূজাৰ বাবে ভাংগাৰে তোলা পিছনিতে টোপোলা জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া জতা ধাৰি বলিয়া ভিডিঅ' কৰোঁ টকনি চাইছে চা টকনি টিকলুটো দৌৰিছে চা দৌৰিছে ইমান কিউট বা কেনে দৌৰিছে এয়া জোন চোৱা শিৱৰ মন্দিৰ আহোঁতেনে বান্দৰসকলৰ কাৰণে চাউল বুট বা কল এনেকৈ খোৱা আহাৰ লৈ আহিব লাগে কাৰণ ইয়াত খোৱা আহাৰটো তেওঁলোকে নাপায় সেইকাৰণে বান্দৰৰ সংখ্যাও বহুত কমি গৈছিলে আৰু যিসকল আহে তেওঁলোকে মানে বান্দৰসকলৰ কাৰণে খোৱা আহাৰ লৈ আহিব Hey guys, দীপালি বায়ে মৰ্ণিং বেলেগ ছাৰপ্ৰাইজ দি দিছে মোক একদম তাৰপিছত এতিয়া দৌল আহিলোঁ ভাল লাগিলে ৰাতিপুৱাৰ পৰাই ভাল লাগিলে মন্দিৰত আহিছোঁ চাকি দিলোঁ এতিয়া পূৰা চেলফি পৰ্ব চলি আছে পূৰা চেলফি মাৰি আছোঁ ৰিলছ বনাইছোঁ আৰু এয়াই দিনটো আজি মোৰ বিশেষকৈ মানে মোৰ বেছি ভালে গ'ল আৰু মোক তেনেকৈ মানে কোনেও ছাৰপ্ৰাইজ দিয়া নাই ন মৰ্ণিং উঠাই লৈছে মই শুই আছিলোঁ জানে নাই গম নাপাওঁ মই টোপনিত চকু মুদি আছোঁ ইফালে যাই শুই আছোঁ একদম উঠাই লৈ আহিছে তাৰপিছত আকৌ ব্ৰাছ চাছ কৰি গৈছোঁ বোলো কেক ৰেডি একদম চকুৱে টকুৱে ধৰি নি মই বোলো বা ভাল লাগিলে বাৰু ছোৱালীজনী মৰম লগা হয় বোলো আপোনালোকে শিৱ মন্দিৰ আহিব আৰু সকলো পৰিৱেশটো চাবহি সকলোৱে আৰু বহুত ধুনীয়া গছ আছে আৰু ফুল ফুলিছে এইফালে বাগান এইফালে পোৱালি এটা ফটো মাৰি আছে এবাৰ চাওঁ কৃষ্ণ বাৰ্থডে গালে নাচি আছে বৰ্তমান অথনিৰ পৰা কৃষ্ণ কৃষ্ণকে অকণ ওপৰত উঠি আহা যাওঁ ৱাও কিমান ভাল লাগিছে বহুত ভাল লাগিছে কোন কোন অহা নাই যোন অহা নাই মানে আহিব ভিউ ল'ব ওচৰত একদম পাহাৰ আছে আৰু গছৰে পাহাৰ এইটো চাব পাৰিব মেঘালী বাইদেউ কিবা এটা কৈ দিয়ক মেঘালী ভিউ লোৱাত গোটেই নাচি আছোঁ আজি আপোনাৰ আহি কেনেকুৱা লাগিছে অতি সুন্দৰ দুজনী মনৰ আশা পূৰণ হৈছেনে হৈছে ৰাতি কি কৰি আছিলে কান্দি আছিলে বাৰ্থডে গ'লে আজি কি হৈছে ঠিকেই নাই গৈ আছোঁ বোলা
এতিয়া আমি যাম কোনফালে যাম আমি এতিয়া এতিয়া আমি দেৰগাঁও যাম কাৰণ মোৰ চাৰ্জাৰডাল বেয়া হ'ল কালিৰ পৰা চবে আৰু চবকে কৈ দিয়া বেয়া দিয়া চবে বেয়া নাপাব দেই মোৰ কালিৰ পৰা মানে চাৰ্জাৰডাল বেয়া হ'ল চাৰ্জ বেলেগ মানে MI ফোন হয় চ' চাৰ্জাৰ বেলেগ নাখায় সেইকাৰণে চাৰ্জ ল'ব পৰা নাই মোৰ মোবাইলটোৱে সেইকাৰণে কাৰো ষ্টেটাছ পোৱা নাই চাব পৰা নাই চ' বাট চবে উইচ কৰিছে মানে ফ্ৰেণ্ডখিনিয়ে গম পাইছোঁ চ' চবকে থেংক ইউ মোৰ ফালৰ পৰা সেইটোৱে কৈছোঁ ৰাতিকে ৰিপ্লাই দি আছোঁ বাই 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 ডান্স মাৰিবি নেকি ডান্স এটা মাৰিবা নেকি বাৰ্থডে গালে কৃষ্ণ কৃষ্ণ কৰি আছে আজি কি হৈছে নাজানো আৰু খালি বাৰ্থডে গালৰ গাটো ভালো নহয় গা বেয়া তথাপিও ফূৰ্তি কৰি আছোঁ বাহঁতে মনত দুখ পাব লৈ আহিছে ব্লগটো চাই এনজয় কৰিব আপোনালোকে কেকটো খাবলৈ নাপালে ইমান দুখ লাগিছে ন এইখন কি কোৱা বেলা মোক অকণ ধৰি দিয়া এনেকৈ আগত এটা কাপোৰ গৈ আছে পিছত এখেতে ভাবি গৈ আছে মোৰ এনেকুৱা কেতিয়া হ'ব বিয়াখন মই কেতিয়া হ'ম কৈ আগত কাপোৰটো গৈ আছে দেখাই দিছোঁ অলপ মানে জুম কৰি এইটো এয়া ভাৱনাত মানে বিলীন তো ভাবি গৈ আছে কেতিয়া হ'ব কি হ'ব বিয়াখন আপোনালোকে অলপ জোৰ দিবচোন দীপালীবাক বিয়াখন সোনকালে পাতিবলৈ বিয়া এখন খাব লাগে ন ভণ্টি বিয়া হৈ গৈছে বাৰু তথাপিও বিয়াখন লাগে বৰ বিয়াখন লাগে মোক বৰ বিয়াখন লাগে দেই খোৱাগৰাকী খৰি পৰিব এতিয়া লুটি খাই পেলাই ইমানেই মানে কি ল'ব লাগে পানী বটলে চটলে মোৰ মুখখন চুই দিবি দেই মোৰ ভইচটো গ'ল আৰু দেই এয়া বাইকক লগাইছে দেখিছে খোজকাঢ়ি গৈ থাকিব বেকলৈ গৈ থাকিব মেঘালী ৰাণী একদম চুলি আউলি বাউলি হৈ একদম কিবা হৈ পৰিছে আজা বাচ্চা সেই বাইকে কৰি আছে এওঁ পাহাৰৰ পৰা তললৈ নামিছে লুটি খাই খৰি নপৰিলে হৈছে ভিডিঅ' বনাই মেঘালী চুলি দেখি মই ফিদা পুৰা এয়া বান্দৰে ৱেলকাম কৰি আছে দীপালীবাক বান্দৰে ৱেলকাম কৰি আছে কোন এয়া পুৰা ওপৰত আছে অহাখিনিয়ে গম পায়ে বাৰু এয়া এইটো বান্দৰে ৱেলকাম কৰিছে বান্দৰে এতিয়া আমি যাব হ'লেও ভাই থাকা দে তুমি গাড়ী আহিছে এখন বাইক অ' মাই গড বাইক এখন দেই বাইক দেখিছে এখন বাইক এখনক বাইক বুলি কয় গ'লগে এতিয়া কি বনাবা তোমালোকে আমি যে পৰীক্ষা দিব আহিছোঁ স্কুলখন নেদেখা সকলো যে কি কাৰণে কোনখন আছিলে বাৰু স্কুলখন সকলো আহিবা দেই আজিলৈ ইমানতে সামৰিছোঁ কি পহুদৰে কেতলা পহুদৰে এইটো গাড়ী মটৰ যোৱা ৰাস্তা হয় আৰু এইটো ওপৰলৈ যায়গৈ একদম ধুনীয়াকৈ সকলো আহিব নাচি নাচি গৈ আছে দুইটা এতিয়া আমি গাড়ী পাই গ'লো এতিয়া আমি টমটমত আহি আছোঁ দেৰগাঁও মেইন টাউনলৈ আৰু এতিয়া আমি ফাৰ্ষ্ট টাইম সোমাম কাণকানিত তাত মোবাইলৰ চাৰ্জাৰ ল'ম আৰু 3 নম্বৰত সোমামগৈ আমাৰ ধুনীয়াকৈ দেৰগাঁৱত একদম এখন পাৰ্ক খুলিছে সেইখন সৰু ল'ৰা ছোৱালী পাৰ্ক হয় আৰু এতিয়া ক'ব গ'লে ভণ্টিহঁতো সৰু ল'ৰা ছোৱালীৰ নিচিনা ন
সেইটো কাৰণে ভণ্টিহঁতকো তাত সোমোৱামগৈ আৰু বোলে চাই গৈ থাকোঁ। আপোনালোকেও চাই গৈ থাকিব দেই আমাৰ লগত। আৰু মোৰ ভইচটো ইমান নুশুনিব কাৰণ গাড়ী ঘোঁৰা চলি আছে। এতিয়া আমি আহি পাই গ'লোহি নাৰিকলগুৰিৰ পাৰ্কখনৰ ভিতৰত। আৰু এতিয়া আমি পাৰ্কখনৰ ভিতৰত পূৰা ফুল এনজয় কৰিম। আৰু এই পাৰ্কখন আছে নাৰিকলগুৰিত। আৰু আপোনালোকো আহিব, ইয়াত বহুত ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বেছি বেষ্ট হয় পাৰ্কখন। আৰু ডাঙৰ সকলো আহিব পাৰিব। আৰু ইয়াত লিখা আছে আই লাভ দেৰগাঁও। আৰু বিশেষকৈ বহুত ভাল লাগিছে, আমাৰ দেৰগাঁওখনত ধুনীয়া সৰু ল'ৰা ছোৱালী পাৰ্কখন আছে। আৰু এতিয়া আমি আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই যাব। উঠা উঠা, এইখনিৰ পৰা আমি দুজনী মই ইন্দ্ৰাণী যাওঁ। ধৰ এইটো ধৰি দে, ধৰি দে অঁ। নাখা ঠেকেচা নোখোৱা। উঠি লওঁ নেকি ইয়াত ফটো মাৰি দিয়া, ফটো মাৰি দিওঁ তাই। জুলনা 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 জুলনা। এতিয়া আমি খাই বৈ ফূৰ্তি কৰি ঘৰৰ কাৰণে টমটমত উঠি ল'লোঁ। আৰু এতিয়া আমি নেগেটিং হৈ ঘৰলৈ যাম। আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে জানে নহয়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো ঘুচিয়াই দিব। তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। বাই বাই।